নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আছাম ষ্টেটিক জিকে ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টোত আমি আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম 2022ৰ বাবে NCERTৰ সমাজ বিজ্ঞানৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম। ঠিক আছে, আগষ্ট মাহত অনুষ্ঠিত হ'বলগীয়া এই ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ আণ্ডাৰত অসম চৰকাৰৰ 26,441টা পদৰ বাবে নিযুক্তি দিয়া হ'ব। ঠিক আছে, এটা খুবেই বৃহৎ নিযুক্তি। আৰু আজিৰ এই ভিডিঅ'টোত আমি পিয়ন, চকীদাৰ, ড্ৰাইভাৰ আদিকে কৰি থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড পদসমূহৰ বাবে কিছুমান ইম্পৰ্টেণ্ট সমাজ বিজ্ঞানৰ কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম। ঠিক আছে, আৰু এই সমাজ বিজ্ঞান বুলি ক'লে আপোনালোকে ইয়াৰে ভূগোল, ইতিহাস, ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান এই গোটেইকেইটা 4টা টপিকে আপোনালোকে পঢ়িব লাগিব সমাজ বিজ্ঞানৰ ক্ষেত্ৰত। ঠিক আছে, আপোনালোকে ইতিমধ্যে অফিচিয়েল চিলেবাছটো পায়ে গৈছে যে সমাজ বিজ্ঞান, বিজ্ঞান, গণিত আৰু আপোনালোকৰ মেথমেটিক্স, ৰিজনিং আহিব। ঠিক আছে, আজিলৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে যে ৰাজ্যসভাত অসমৰ মুঠ আসনৰ সংখ্যা কিমান? ঠিক আছে, এই কুৱেশ্যনটো প্ৰায় ৰিপিট হোৱা দেখা যায়। ৰাজ্যসভা আৰু লোকসভাত অসমৰ আসনৰ সংখ্যা কিমান? ঠিক আছে, অপশ্যন এ আছে 7খন, অপশ্যন বি আছে 14খন, অপশ্যন চি আছে 126খন আৰু অপশ্যন ডি আছে ওপৰৰ এটাও নহয়। ঠিক আছে, যদি আমি অপশ্যন 3টা চাওঁ তেন্তে ৰাজ্যসভাত অসমৰ মুঠ আসনৰ সংখ্যা হৈছে 7খন। ঠিক আছে, অপশ্যন এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, ৰাজ্যসভাত অসমৰ মুঠ আসনৰ সংখ্যা 7খন। ঠিক আছে, আৰু লোকসভাত অসমৰ মুঠ আসনৰ সংখ্যা হৈছে 14খন। ঠিক আছে, লোকসভাত অসমৰ আসনৰ সংখ্যা 14খন। আৰু এইখিনিতে এটা মই নোট দিছোঁ, অসমত বিধানসভাৰ মুঠ আসন হৈছে 126খন। ঠিক আছে, আপোনালোকে এই কুৱেশ্যন আনচাৰসমূহ বহীত নোট কৰি যাব, তেতিয়া ৰিভাইজ কৰাৰ সময়ত আপোনালোকৰ বহুতো সুবিধা হ'ব। ঠিক আছে, পটককৈ আপোনালোকৰ কথাবোৰ মনত পৰি যাব। ঠিক আছে, এতিয়া আহোঁ দ্বিতীয়টি প্ৰশ্নলৈ। অসমৰ মুঠ মাটিকালি কিমান? ঠিক আছে, এইটো ভূগোলৰ প্ৰশ্ন। ঠিক আছে, অসমৰ মুঠ মাটিকালি কিমান আমাক সুধিছে। অপশ্যন এ আছে ৭৮,৪38 বৰ্গ কিলোমিটাৰ আৰু অপশ্যন বি আছে ৭৭,438 বৰ্গ কিলোমিটাৰ আৰু অপশ্যন চি আছে ৭৮,436 বৰ্গ কিলোমিটাৰ আৰু অপশ্যন ডি আছে ৭৪,436 বৰ্গ কিলোমিটাৰ। ঠিক আছে, এইটো কুৱেশ্যন বহুতবাৰ ৰিপিট হোৱা দেখা গৈছে, গতিকে এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। অসমৰ মুঠ মাটিকালি কিমান? ঠিক আছে, অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। অসমৰ মাটিকালি ৭৮,438 বৰ্গ কিলোমিটাৰ। ঠিক আছে, আৰু ইয়াতে আৰু কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব পাৰে অসমৰ ভূগোলৰ ক্ষেত্ৰত। ঠিক আছে, মাটিকালিৰ ভিতৰত অসমৰ আটাইতকৈ ডাঙৰ জিলাখন হৈছে কাৰ্বি আংলং আৰু আটাইতকৈ সৰু জিলাখন হৈছে হোজাই। ঠিক আছে, আপোনালোকে এনেদৰে মই কাষত নোট হিচাপে দিয়া এইসমূহ লিখি ল'ব, কাৰণ ইয়াতো 3-4টা ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ সোমাই থাকে। ঠিক আছে, মাটিকালিৰ ভিতৰত অসমৰ ডাঙৰ জিলাখন হৈছে কাৰ্বি আংলং আৰু সৰু জিলাখন হৈছে হোজাই। আৰু অসমৰ সৰ্বমুঠ মাটিকালি হৈছে ৭৮,438 বৰ্গ কিলোমিটাৰ। ঠিক আছে, এতিয়া আহোঁ 3 নম্বৰ প্ৰশ্নলৈ। অসমৰ ক'ত চাহ গৱেষণা কেন্দ্ৰ আছে? ঠিক আছে, এইটো এটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। অসমৰ চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে? অপশ্যন এ আছে যোৰহাট, অপশ্যন বি আছে ডিব্ৰুগড়, অপশ্যন চি আছে টুকলাই আৰু অপশ্যন ডি আছে ওপৰৰ এটাও নহয়। ঠিক আছে, যদি আমি এই অপশ্যন 4টাৰ ভিতৰত চাওঁ তেন্তে অপশ্যন চি হ'ব বা গ হ'ব ইয়াৰ শুদ্ধ উত্তৰ, যে টুকলাইত অসমৰ চাহ গৱেষণা কেন্দ্ৰ আছে আৰু টুকলাই এই যোৰহাটতে পৰে। ঠিক আছে, যিহেতু টুকলাইকৈ ঠাইখন নিৰ্দিষ্ট কৰি দিয়া হৈছে, গতিকে যদি যোৰহাট আৰু টুকলাই এই দুয়োটাই অপশ্যনত থাকে তেন্তে টুকলাইটোহে ইয়াত বেছি এপ্ৰপ্ৰিয়েট হ'ব। ঠিক আছে, যোৰহাটৰ টুকলাইত অসমৰ চাহ গৱেষণা কেন্দ্ৰ আছে। ঠিক আছে, আৰু এইখিনিতে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে যে অসমৰ ডিব্ৰুগড় জিলাৰ তামোলপুৰত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম চাহ বাগিচা স্থাপন কৰা হৈছিল। ঠিক আছে, ডিব্ৰুগড় জিলাৰ তামোলপুৰত ভাৰতৰ সৰ্বপ্ৰথম চাহ বাগিচাখন স্থাপন কৰা হৈছিল, আৰু সেয়েহে ডিব্ৰুগড়খনক দ্য টি চিটি অফ ইণ্ডিয়া বুলিও কোৱা হয়। ঠিক আছে, দ্য টি চিটি অফ ইণ্ডিয়া। ঠিক আছে, এতিয়া মই 4 নম্বৰ প্ৰশ্নলৈ। অসমত বৰ্তমান কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? ঠিক আছে, অপশ্যন এ আছে 2খন, অপশ্যন বি আছে 4খন আৰু অপশ্যন চি আছে 6খন, অপশ্যন ডি আছে 7খন। ঠিক আছে, যদি আমি অপশ্যনকেইটা চাওঁ তেন্তে অপশ্যন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। অসমত বৰ্তমান 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। ঠিক আছে, আগতে 5খন আছিল আৰু ইয়াৰ পিছত 2020 চন আৰু 2021 চনত 2খনকৈ নতুন ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হৈছে। এইকেইখন হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। ঠিক আছে, 7মখন দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। ঠিক আছে, আৰু এইখিনিতে এটা প্ৰশ্ন হ'ব পাৰে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কেতিয়া ঘোষণা কৰি আছিল? ঠিক আছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কেতিয়া চৰকাৰীভাৱে ঘোষণা কৰা হৈছিল? ঠিক আছে, 1974 চনত
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন ঘোষণা কৰা হৈছিল। ঠিক আছে, এতিয়া আহোঁ 5 নম্বৰ প্ৰশ্নলৈ। কোনজন স্বৰ্গদেউৰ দিনত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? ঠিক আছে, আহোমৰ এই কীৰ্তিচিহ্নসমূহৰ ওপৰতো প্ৰশ্ন অহা দেখা যায়। এইসমূহ ইতিহাসত পৰিব। ঠিক আছে, কোনজন স্বৰ্গদেউৰ দিনত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? অপশ্যন এ আছে প্ৰমত্ত সিংহ, অপশ্যন বি আছে ৰাজেশ্বৰ সিংহ, অপশ্যন চি আছে ৰুদ্ৰসিংহ আৰু অপশ্যন ডি আছে শিৱসিংহ। যদি আমি অপশ্যন 4টা চাওঁ তেন্তে স্বৰ্গদেউ প্ৰমত্ত সিংহই ৰংঘৰ নিৰ্মাণ কৰিছিল। আৰু ইয়াতে এটা প্ৰশ্ন হ'ব পাৰে যে তলাতল ঘৰ আৰু কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল? ঠিক আছে, সেইটো হ'ব ৰাজেশ্বৰ সিংহ। কাৰেংঘৰ আৰু তলাতল ঘৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। ঠিক আছে, এতিয়া আহোঁ পৰৱৰ্তী প্ৰশ্নলৈ। আহোম ৰজাৰ প্ৰথমজন বৰবৰুৱাৰ নাম কি আছিল? ঠিক আছে, প্ৰথমজন বৰবৰুৱাৰ নাম সুধিছে আমাক আহোমৰ। এইখিনিতে মই আপোনালোকক এই কুৱেশ্যনটোৰ হিণ্ট দি দিছোঁ যে তেওঁ লাচিত বৰফুকনৰ পিতৃ আছিল। ঠিক আছে, আপোনালোকে জানিলে কমেণ্ট কৰক। এই অপশ্যন 4টাৰ ভিতৰত কোনটো হয়? অপশ্যন এ আছে ৰূপচান্দ বৰবৰুৱা, অপশ্যন বি আছে মৌমাই তামুলী, অপশ্যন চি আছে লালুখোলা, লালুখোলা বুলিছিল লালুখোলা বৰফুকন। ঠিক আছে, যদি আমি অপশ্যন 3টাৰ ভিতৰত চাওঁ তেন্তে আহোম ৰজাৰ প্ৰথমজন বৰবৰুৱা আছিল মৌমাই তামুলী, আৰু তেওঁৱে লাচিত বৰফুকনৰ পিতৃ আছিল। আৰু আহোমৰ প্ৰথমজন বৰফুকন পানীচিয়া বৰফুকন আছিল। ঠিক আছে, এইখিনিতে এটা কনফিউজন হ'ব পাৰে যে আহোমৰ প্ৰথমজন বৰফুকন বুলি ক'লে চবৰে মনত লাচিত বৰফুকনৰ কথা আহে, কাৰণ তেওঁ বহুত বীৰ আছিল। কিন্তু আহোমৰ প্ৰথমজন বৰফুকন হৈছে পানীচিয়া বৰফুকন। ঠিক আছে, এইটো মনত ৰাখিব। এইটো কুৱেশ্যন সেইটো কাৰণে আহে কনফিউজ থকাৰ কাৰণে পৰা। ঠিক আছে, এইটো কুৱেশ্যন প্ৰায় পৰীক্ষাত অহা দেখা যায়। ঠিক আছে, এতিয়া আহোঁ 7 নম্বৰ প্ৰশ্নলৈ। চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ঠিক আছে, চুতীয়া ৰাজ্যখন কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ আছে বীৰপাল, অপশ্যন বি আছে বিজয়ধ্বজ পাল, অপশ্যন চি আছে কৰ্মধ্বজ পাল আৰু অপশ্যন ডি আছে ৰত্নধ্বজ পাল। যদি আমি অপশ্যন 4টা চাওঁ তেন্তে অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। বীৰপালে চুতীয়া ৰাজ্য স্থাপন কৰিছিল। আৰু চুতীয়া ৰাজ্যৰ শেষৰজন ৰজা নিত্যপাল আছিল, তেওঁৰ পত্নীৰ নামেই আছিল সতীয়াদিনী। ঠিক আছে, সতীয়াদিনী তেওঁৰ পতি আছিল নিত্যপাল। ঠিক আছে, এতিয়া আহোঁ 8 নম্বৰ প্ৰশ্নলৈ। প্ৰাচীন অসমত মুখ্য শস্য কি আছিল? অপশ্যন এ আছে চাহ, অপশ্যন বি আছে সৰিয়হ, অপশ্যন চি আছে ঘেঁহু আৰু অপশ্যন ডি আছে ধান। ঠিক আছে, অপশ্যন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। প্ৰাচীন আৰু এতিয়াৰ পৰা অসমত মুখ্য শস্য হৈছে ধান। ঠিক আছে, আশা কৰোঁ চিৰদিনলৈ অসমৰ মুখ্য শস্য ধানেই হৈ থাকক। ঠিক আছে, ধানৰ সৈতে আমাৰ অসমীয়াৰ আৱেগ জড়িত হৈ থাকে। শৰাইঘাটৰ যুদ্ধত মোগল সৈন্যৰ সেনাপতি কোন আছিল? অপশ্যন এ আছে মিৰ জুমলা, অপশ্যন বি আছে ৰামসিংহ, অপশ্যন চি আছে আসকাৰ খান আৰু অপশ্যন ডি আছে ঔৰংজেব। যদি আমি অপশ্যন 4টা চাওঁ তেন্তে অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। শৰাইঘাটৰ যুদ্ধত ৰামসিংহ মোগলৰ সেনাপতি আছিল আৰু আহোম সেনাৰ সেনাপতি আছিল লাচিত বৰফুকন। এতিয়া আহোঁ পৰৱৰ্তী প্ৰশ্নলৈ। আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰটি প্ৰশ্ন। কোনজন আহোম স্বৰ্গদেৱে উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল? উমানন্দ হৈছে পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম নদীদ্বীপ। আছে উমানন্দৰ মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ আছে প্ৰমত্ত সিংহ, অপশ্যন বি আছে গদাধৰ সিংহ আৰু অপশ্যন চি আছে ৰুদ্ৰসিংহ। অপশ্যন জি ইয়াৰে এটাও নহয়। যদি আমি অপশ্যন 4টাৰ ভিতৰত চাওঁ তেন্তে অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। গদাধৰ সিংহই উমানন্দ মন্দিৰটো নিৰ্মাণ কৰিছিল। আছে আজিলৈ ইমানেই। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ঠিক আছে, তেতিয়া আপোনালোকে মই দিয়া ভিডিঅ'সমূহৰ সোনকালে ন'টিফিকেশ্যন পাব। আজিলৈ ইমানেই, আমি পুনৰ লগ পাম। ধন্যবাদ।